নমস্কাৰ ৰাইজ, আজি মই আপোনালোকৰ ওচৰত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আনিছোঁ। ভিডিঅ'টো বৰ বেছি দীঘল নহয়, সেইটো কাৰণে সম্পূৰ্ণৰূপে চাব। আপোনাৰ জন্ম পত্ৰিকাত কেনেবাকৈ কালসৰ্প দোষ আছে নেকি বাৰু? আপোনাৰ জন্ম পত্ৰিকাত যদি কালসৰ্প দোষ আছে আৰু লগতে যদি জন্ম পত্ৰিকাৰ গ্ৰহবিলাকো অলপ উইক হৈ আছে, তেতিয়াহ'লে কিন্তু আপুনি সাৱধান হ'বৰ হৈ গ'ল। কাৰণ এই দোষটো বহুত বেয়া দোষ। এই দোষটোৱে আপোনাৰ জীৱনত বিৰাট ডাঙৰ সমস্যা কৰিব, বিৰাট ডাঙৰ প্ৰব্লেম কৰিব। এইটো এটা যজ্ঞৰ দ্বাৰাহে এই বস্তুটো তাৰমানে আপুনি মিনিমাইজ কৰিব পাৰিব। আৰু সেই যজ্ঞটোত আপোনাৰ খৰচো হয়, আৰু যদি আপুনি সেই বস্তুটো নকৰে তেতিয়াহ'লে এই দোষটোৱে তাৰমানে আপোনাৰ জীৱনত তাৰমানে বহুত বাধা দিব। জীৱনটো তাৰমানে অকণমান অথলে যোৱা নিচিনা কৰি পেলাব। তাৰমানে কথাখিনি শুনি কেনেকুৱা লাগিলে? ভয় লাগিছে নাই বাৰু? বা যাৰ কালসৰ্প দোষ থাকিব তাক যদি এই ভিডিঅ'টো এনেকৈ দেখাই দিয়ে ভয় লাগিব নাই? ডেফিনেটলি ভয় লাগিব। কিছুমান জ্যোতিষে এনেকৈ মানুহক তাৰমানে ঠগন মাৰে। তাৰমানে কিছুমান জ্যোতিষে মানুহৰ ভয়টোক এনেকৈ মূলধন হিচাপে লৈ সহজ সৰল মানুহবিলাকৰ পৰা পইচা সৰকায়। এই ক্ষেত্ৰত মই সকলোবোৰ জ্যোতিষীৰ নাম ল'ব বিচৰা নাই বা কোনো এজন বিশেষ জ্যোতিষীৰ কথা কোৱা নাই। বহুত ভাল জ্যোতিষী আছে, বহুত ভাল পণ্ডিত আছে। কিন্তু আমি পেপাৰে পত্ৰই যে পঢ়িবলৈ পাওঁ কিছুমান জ্যোতিষী বা ভণ্ড পণ্ডিতে মানুহক ঠগে, তাৰ ওপৰত বেছ কৰি পেলাই কৈছোঁ যে ভাল জ্যোতিষীৰ মাজত কিছুমান বেয়া বা ভণ্ড জ্যোতিষী আছে বা পণ্ডিত আছে, যি এনেকৈ কালসৰ্পৰ দোষৰ নাম লৈ মানুহৰ পৰা তাৰমানে টকা পইচা সৰকাব বিচাৰে। এতিয়া প্ৰশ্ন হৈছে যে কালসৰ্প দোষটো প্ৰকৃততে ভয়ংকৰ দোষ নেকি? কালসৰ্প দোষে মানুহৰ জীৱনটো একেবাৰে ধ্বংস কৰি দিয়ে নেকি? তাৰ উত্তৰটো হৈছে কালসৰ্প দোষটো কোনো ভয়ংকৰ দোষ নহয়। বহুত মানুহৰ জন্ম পত্ৰিকাত এই দোষটো থাকে। এই দোষটো থাকিলে চিন্তা কৰিব কোনো প্ৰয়োজন নাই। সামান্য জ্যোতিষ শাস্ত্ৰৰ প্ৰতিকাৰ দ্বাৰা এই দোষটোৰ আপুনি সমাধান কৰিব পাৰে। আচলতে কি হয়, এই কালসৰ্প এই নামটো অকণমান ভয়ানক, যেন সাপে আমাৰ যেন কাল হৈ আমাৰ পিছত যেন ঘূৰি ফুৰিছে। ফলত এই নামটোৰ দ্বাৰা কিছুমান ভণ্ড পণ্ডিত বা ভণ্ড জ্যোতিষীয়ে মানুহক ভয় কৰে আৰু পইচা পাতি সৰকাবলৈ বিচাৰে। এতিয়া আমি এই ভিডিঅ'টোত বস্তুটো মই আপোনাক শিকাই দিম বা দেখাই দিম যে কালসৰ্প দোষটো প্ৰকৃততে কি আৰু কিমান অনিষ্ট সাধন কৰে। কালসৰ্প দোষটো একো ডাঙৰ বা বিশেষ দোষ নহয়। এই দোষটো ৰাহু আৰু কেতু গ্ৰহৰ দ্বাৰা সৃষ্টি হয়। ৰাহু আৰু কেতু জন্ম পত্ৰিকাৰ এটা বিশেষ স্থানত থাকি তাৰমানে এই দোষটোৰ সৃষ্টি কৰে। এতিয়া প্ৰশ্ন হৈছে এই কালসৰ্প দোষটোৱে কিমান অপকাৰ কৰে। ধৰি ল'লো আপোনাৰ জন্ম পত্ৰিকাখনৰ গ্ৰহবিলাক বোলে ভাল স্থানত আছে। ঠিক আছে, ৰবি, চন্দ্ৰ, মংগল, বুধ, বৃহস্পতি ভাল ভাল স্থানত আছে আৰু ভাল হৈ আছে। তাৰোপৰি আপোনাৰ জন্ম কুণ্ডলীৰ ধৰি ল'লো কৰ্মস্থান, ধনস্থান, ভাগ্যস্থানত শুভ গ্ৰহ বহি আছে। শুভ গ্ৰহবোৰ কোনবোৰ? বুধ, বৃহস্পতি, চন্দ্ৰ। পাপগ্ৰহ বহি থকা নাই, পাপগ্ৰহ বহি থাকিলে সমস্যা। শুভ গ্ৰহ বহি আছে আৰু জন্ম পত্ৰিকাখন অভাৰঅল ভাল। খালি প্ৰব্লেমটো কি হৈ গৈছে, আপোনাৰ জন্ম পত্ৰিকাখনত কালসৰ্প দোষ আছে। তেতিয়া আপোনাৰ চিন্তা কৰিবৰ প্ৰয়োজন নাই। কিহৰ কাৰণে প্ৰয়োজন নাই? থাকিব পাৰে কালসৰ্প দোষ, কিন্তু আপোনাৰ জন্ম পত্ৰিকাত গ্ৰহবিলাক ভাল হৈ আছে। জন্ম পত্ৰিকাৰ শুভ গুৰুত্বপূৰ্ণ স্থানবিলাকত শুভ গ্ৰহ বহি আছে। সেই বস্তুবিলাকে আপোনাক টানি লৈ যাব নহয়, জীৱনত আগুৱাই লৈ যাব নহয়। আপোনাৰ জন্ম পত্ৰিকাত কালসৰ্প দোষ থকাৰ কাৰণে কিছুমান ক্ষেত্ৰত সি অকণমান বাধা দিব, যেনে আপুনি ভালদৰে পঢ়া শুনা কৰিলে, চাকৰি পোৱাৰ ক্ষেত্ৰত, বিয়া বাৰু কৰাৰ ক্ষেত্ৰত বা জীৱনৰ শুভ কামবিলাকত। কিন্তু তাতো ইমান চিন্তা কৰিবৰ প্ৰয়োজন নাই। আপুনি যদি কালসৰ্প দোষৰ ভালকৈ প্ৰতিকাৰ কৰি লয়, তেতিয়া তাৰমানে সেই সমস্যাবিলাক সমাধান হৈ যাব। সাধাৰণতে কি হয়, জ্যোতিষীসকলে কালসৰ্প দোষৰ প্ৰতিকাৰ কি দিয়ে? ৰূপৰ নাগ এযোৰ মন্দিৰত এইটো কি কয় আগবঢ়াবলৈ কয়। এতিয়া মই কালসৰ্প দোষৰ যিটো প্ৰতিকাৰ দিওঁ, অকণমান এটা স্পেচিয়েল প্ৰতিকাৰ। সেইটো প্ৰত্যেকজন ব্যক্তিৰ মই জন্ম পত্ৰিকা চাই পেলাই দিওঁ আৰু তাৰ পৰা মানুহে বহুতখিনি সুফল পায়। সেইবাবে মই আপোনালোকক সকলোকে কৈছোঁ যে কালসৰ্পৰ দোষৰ নামত তাৰমানে ইমান চিন্তা কৰিবৰ প্ৰয়োজন নাই। তাৰমানে এইটো হৈছে আমাৰ সমাজত চলি থকা কিছুমান স্কেম। কাৰণ কিছুমান ভণ্ড পণ্ডিত বা ভণ্ড জ্যোতিষীয়ে মানুহৰ পৰা টকা পইচা সৰকাবৰ কাৰণে এটা ৰাস্তা উলিয়াব লাগিব নহয়। সেই ৰাস্তাটোৰ কাৰণে এইবিলাক তাৰমানে তাহাঁতি পন্থা আৱিষ্কাৰ কৰি লৈ গৈছে। বহুত ডাঙৰ ডাঙৰ মানুহৰ কালসৰ্প দোষ আছে, সেইটো কাৰণে চিন্তা কৰিবৰ প্ৰয়োজন নাই। কিন্তু ইয়াতো এটা কথা আছে।
আপোনাৰ ধৰক জন্ম পত্ৰিকাখন অভাৰঅল দুৰ্বল, মানে জন্ম পত্ৰিকাখনৰ অধিকাংশ গ্ৰহ দুৰ্বল হৈ আছে, ভাগ্য স্থানো বেয়া, কৰ্মস্থানো বেয়া, হা, বিবাহ স্থানো বেয়া, তাৰোপৰি বোলে জন্ম পত্ৰিকাখনত কালসৰ্প আছে, তেতিয়া কি হ'ব, জীৱনত তাৰমানে বাধাৰ পৰিমাণটো অলপ বেছি হ'ব। কাৰণ জন্ম পত্ৰিকাখন বেয়া হোৱাৰ কাৰণে বাধা আছেই, তাৰ ওপৰতে আকৌ কালসৰ্প দোষ আছে, তেতিয়া তাৰমানে বাধাটো আৰু বেছি হ'ব। কিন্তু চিন্তা কৰিব নালাগে, তেনে ক্ষেত্ৰতো ভালকে প্ৰতিকাৰ কৰিলে ঠিক হৈ যায়। জ্যোতিষ শাস্ত্ৰ আচলতে বস্তুটো কি জানে নাই, জ্যোতিষ শাস্ত্ৰ বস্তুটো ইমান সহজ নহয় তাৰমানে। আজি মোৰ 25 বছৰীয়া জ্যোতিষ শাস্ত্ৰৰ অভিজ্ঞতা আছে। এই ছ'চিয়েল মিডিয়াই হওক, ইউটিউবতহে হওক, কিছুমান মানুহে যে ফটাফট যে এনেকুৱা কথাবোৰ কৈ দিয়ে, আমুক মন্ত্ৰটো গাই দিলে একদম কোটিপতি হৈ যাব, আমুক মানে গ্ৰহটো বেয়া হৈ থাকিলে মানুহৰ জীৱনত বিপদ আহিব, তমুক হ'ব, ভুচুক হ'ব, এইবোৰ সম্পূৰ্ণৰূপে ফাল্টু কথা। জ্যোতিষ শাস্ত্ৰখন ইমান সহজ নহয়। আমি যেতিয়া মানুহ এজনৰ জন্ম পত্ৰিকাখন চাওঁ, কিবা এটা দোষ থকা তাৰ ওপৰত একো কনচেনট্ৰেটেই নকৰোঁ, অভাৰঅল ডিটেইল এনালাইচিছ কৰিব লাগে। প্ৰথমতে চাব লাগিব সেই মানুহজনৰ জীৱনত কৰ্মস্থানটো কেনেকুৱা আছে, কৰ্মস্থানৰ পৰা জানিব লাগিব যে সি মানুহটো কৰ্মক্ষেত্ৰত কিমান উন্নতি কৰিব। তাৰপিছত চাব লাগিব ভাগ্যস্থান কেনেকুৱা, কাৰণ যদি ভাগ্যস্থান বেয়া হয় সি কৰ্মক্ষেত্ৰত জীৱনেই উন্নতি নকৰিব, ভাগ্যই কোনো ক্ষেত্ৰতে তাক সহায় নকৰিব। সি ডাঙৰ চাকৰি পালেও একেবাৰে বেয়া ঠাইতহে চাকৰি পাব যদি ভাগ্যস্থান বেয়া হয়। তাৰপিছত চাব লাগিব সুখ স্থানটো কেনেকুৱা আছে, জন্ম পত্ৰিকাৰ 4ৰ্থ স্থানটোৰ পৰা এজন মানুহৰ সুখ শান্তি কিমান হ'ব তাক নিৰ্ণয় কৰা হয়। যদি বোলে কৰ্মস্থান ভাল, সুখ স্থানটো যদি বেয়া হয়, তেতিয়া জীৱনত মানসিক অশান্তি হ'ব, জীৱনত সুখ আৰু আনন্দ নাপাব। তাৰোপৰি চাব লাগিব কোন গ্ৰহৰ মহাদশা চলি আছে। যদি ভাল গ্ৰহৰ মহাদশা চলি আছে ভাল হ'ব, যদি বেয়া গ্ৰহৰ মহাদশা চলি আছে তেতিয়া অলপমান বেয়া হ'ব। তাৰোপৰি প্ৰত্যেক মানুহৰ জীৱনত হৃষ্ট দুখ পৰে, সেইবিলাকো চাব লাগিব। এনেকে গোটেই কথাবিলাক মানে পাৰ্ট বাই পাৰ্ট এনালাইচিছ কৰাৰ পাছতহে তাৰমানে এইটো কি কয়, এজন ভাল এষ্ট্ৰলজাৰে প্ৰেডিক্ট কৰিব পাৰে যে এজন মানুহৰ জীৱনটো ভাল হ'ব নে বেয়া হ'ব। কোনোবা আৰু এষ্ট্ৰলজাৰ বা কোনোবা পণ্ডিতে কৈছে আপোনাৰ বোলে আমুক দুখ আছে, জীৱনটো ধ্বংস হৈ যাব, তমুক হৈ যাব, তেনেকুৱা ধৰণৰ কথা নহয়। এইবিলাক হৈছে একোটা স্কেম, পইচা ঘটাৰ, মানুহক মানে ভয় দেখুওৱা, ভয় দেখালেহে মানুহে পইচা দিব। সেইবাবে এনেকুৱা ধৰণৰ মানে স্কেমবিলাকৰ পৰা আপোনালোক সদায় বাচি থাকিব। মই পুনৰ কৈছোঁ, সকলো জ্যোতিষী বা পণ্ডিত বেয়া নহয়, কিছু মানুহৰ কথাই কৈছোঁ যি মানুহক এনেকৈ ঠগিবলৈ বিচাৰে। ব্যক্তিগতভাৱে যদি জন্ম পত্ৰিকা দেখাব বিচাৰিছে তলৰ নাম্বাৰত যোগাযোগ কৰিব পাৰে। মই ফোনতে মানে কনচাল্ট কৰি কথাখিনি কৈ দিওঁ, এটা সামান্য ফিজৰ বিনিময়। আজিলৈ আহিছোঁ, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। নমস্কাৰ।